নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু মই আজি লৈ আহিছো ইউডাইছৰে অন্য এটা পাৰ্ট অৰ্থাৎ ইম্পৰ্ট মডুল কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব অৰ্থাৎ অন্য বিদ্যালয়ৰ পৰা অহা ল'ৰা ছোৱালীক আপোনাৰ বিদ্যালয়লৈ ডাইছত কেনেদৰে আনিব সেই প্ৰচেছটো দেখুৱাবলৈ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো এই প্ৰচেছটো দেখুৱাৰ পূৰ্বে মই আপোনালোকৰ বিদ্যালয়ৰ ডাইছত ইম্পৰ্ট মডুল তেতিয়াহে এক্টিভ হ'ব যেতিয়া আপোনালোকে ক্লাছ ওয়াইজ যি প্ৰগ্ৰেছন এক্টিভিটি আছে এই প্ৰগ্ৰেছন এক্টিভিটি আপোনালোকৰ ফাইনেলাইজ হ'ব এই গুটেকিটা আপোনালোকে ফাইনেলাইজ হ'ব লাগিব দেখিছে ফাইনেলাইজ হোৱাৰ উপৰিও আৰু কি কৰিব লাগিব আপুনি প্ৰগ্ৰেছন এক্টিভিটিত গৈ ইয়াতে যি একেবাৰে তলফালে ফাইনেলাইজ প্ৰগ্ৰেছন আছে দেখিছে এই ফাইনেলাইজ প্ৰগ্ৰেছনটো কৰিব লাগিব এই আপোনালোকে দেখিছে এটো ফাইনেলাইজ প্ৰগ্ৰেছন গুটেই ষ্টুডেন্ট খিনি ফাইনেলাইজ হোৱাৰ পিছত এই ফাইনেলাইজ প্ৰগ্ৰেছনটো কৰিব লাগিব ইয়াতে এইকিটা আপোনালোকৰ নোটিফিকেশন দিয়া থাকিব কি হ'ব ফাইনেলাইজ প্ৰগ্ৰেছন কৰিলে গতিকে এইকিটা আপোনালোকে নিজে পঢ়ি যাব আৰু ইয়াতে কৰি এটো সাবমিট কৰি দিব ফাইনেলাইজ প্ৰগ্ৰেছন কৰাৰ পিছত আপোনালোকে ইম্পৰ্ট মডুললৈ যাব ইম্পৰ্ট মডুলত আপোনালোকে এনেদৰে দেখিব তিনিটা অপচন দেখিব ফাৰ্স্ট অপচন ইম্পৰ্ট উইদিন স্কুল অৰ্থাৎ উইদিন ষ্টেট অৰ্থাৎ ৰাজ্যৰ ভিতৰতে যদি ইম্পৰ্ট কৰিবলগীয়া হয় তেতিয়ালে এইটো যাব লাগিব ইম্পৰ্ট আউটসাইড ষ্টেট যদি ৰাজ্যৰ বাহিৰৰ পৰা কৰিবলগীয়া হয় তেতিয়ালে আপোনালোকে তাত যাব লাগিব আৰু ড্ৰপ বক্স আৰু ইনএক্টিভ লিষ্টত এই প্ৰথম দুটা অপচন আপুনি তেতিয়াহে যাব পাৰিব যেতিয়া আপোনাৰ ওচৰত ষ্টুডেন্টৰ পেন নম্বৰ PEN পাৰ্মানেন্ট এডুকেশন নম্বৰ পেন নম্বৰ থাকিব আৰু ডেট অফ বাৰ্থ থাকিব কিন্তু এটা কথা নিশ্চিত ডেট অফ বাৰ্থটো কম্পালসৰি ডেট অফ বাৰ্থ আপুনি যতে যাওক যেটো পাৰ্টৰে যাওক হেতুত লাগিব ডেট অফ বাৰ্থ মানে যেটো ডেট অফ বাৰ্থ এই ডাইছত সোমাই আছে গতিকেলৈ আমি পোনপ্ৰথমে ইম্পৰ্ট উইদিন দা ষ্টেটত গলো ইম্পৰ্ট উইদিন দা ষ্টেটৰ অৰ্থাৎ ষ্টেটৰ ভিতৰতে হ'ব গো কৰিলো গো কৰিলে আপোনালোকে দেখিছে এনেদৰে এখন দেখিব এনেদৰে দেখাই দিব ইয়াত আপোনালোকৰ দুটা বস্তু লাগিব ষ্টুডেন্ট পেন আৰু ষ্টুডেন্ট ডেট অফ বাৰ্থ এটো আপোনালোকে যদি টাইপ কৰি দিয়ে তেতিয়ালে পেন নম্বৰ মাৰি ডেট অফ বাৰ্থ মাৰিলে আপোনালোকৰ কি কৰিব এটো গো কৰিলে আপোনালোকৰ ষ্টুডেন্টজন দেখাই দিব বা যদি আপোনালোকৰ পেন বা ডেট অফ বাৰ্থ নাই আপোনালোকে গেট পেন আৰু ডেট অফ বাৰ্থ কৰিব পাৰে এটো কৰিলে আপোনাৰ কি লাগিব আধাৰ নম্বৰ আৰু ডেট অফ বাৰ্থ ষ্টুডেন্টৰ আধাৰ নম্বৰ আৰু ডেট অফ ইয়াৰ অফ বাৰ্থটো লাগিব সাৰ্চ কৰিলে আপোনালোকে এই বস্তুটো পাব বাৰু এটো আমি প্ৰয়োজন নাই আমি এটা নকৰো তো ষ্টুডেন্ট পেন আৰু ডেট অফ বাৰ্থ কৰি কিদৰে কৰিব এটো মই দেখাই দিছো তো পেন নম্বৰ পেন আৰু ডেট অফ বাৰ্থ ব্যৱস্থা আপোনালোকে গো কৰি দিব গো কৰিলে ষ্টুডেন্টৰ গোটেই ডিটেইলছ খিনি এনেদৰে ওলাই যাব আপোনালোকে দেখিব গোটেই ষ্টুডেন্টৰ নাম মাক বাপেকৰ নাম গোটেইখিনি তথ্য ওলাই যাব আধাৰ নম্বৰৰ লাষ্ট চাৰিটা ডিজিট ওলাব এই গোটেইখিনি ওলাব কোন ক্লাছলে আহিব পাৰিব সেইখিনি আহিব ইয়াতে আপোনালোকে কি কৰিব লাগিব এই একেবাৰে তলৰ ফালে যেটো আছে ইম্পৰ্ট টু 2024 এটো আপুনি কৰিব কোন ক্লাছলে আহিব 6 লৈ আহিব কি সেকশন টু এ আৰু কি তাৰিখে এডমিশন হৈছিল স্কুলৰ এডমিশন ডেটটো দি আপোনালোকে যদি ইম্পৰ্ট কৰি দিয়ে ষ্টুডেন্টটো আপোনাৰ বিদ্যালয়লৈ গুছি আহিব ইয়াৰ পাছতে আমি ইম্পৰ্ট আউটসাইড ষ্টেট এটো ঠিক আছে এটো আমি ঠিক পেন নম্বৰ আৰু ডেট অফ বাৰ্থ লাগিব খালি ষ্টেটটো আমি সিলেক্ট কৰি দিলো কোন ষ্টেটৰ পৰা আহিছে যদি বেলেগ ৰাজ্যৰ পৰা আহিছে এটো ঠিক আছে ইয়াত এটা কৈছে টু ইম্পৰ্ট ষ্টুডেন্ট ফ্ৰম KB and JNB প্লিজ সিলেক্ট KB JNB ফ্ৰম ষ্টেট ড্ৰপ ডাউন লিষ্ট ষ্টেটৰ আমাৰ অসমৰ পৰা অসমৰ KB আহিলে সেই অসমৰ KB বুলি KB বা JNB দিব লাগিব তেনেদৰে কথাটো কৈছে ইয়াৰ উপৰি আৰু এটা অপচন আছে এটো হৈছে এটো অলপ ইজিয়েষ্ট অপচন হয় সকলোৰে বাবে তো ড্ৰপ বক্স আৰু ইনএক্টিভ ষ্টুডেন্ট লিষ্ট ইয়াতে ড্ৰপ বক্সত থকা এখন স্কুলৰ ড্ৰপ বক্সত থকা ষ্টুডেন্টটো আমি পাই যাম ইয়াতে আমি পেন কোনোবা ষ্টুডেন্টৰ যদি পেন নাজানো অৰ্থাৎ পাৰ্মানেন্ট এডুকেশন নম্বৰ যদি আমি নাজানো তেতিয়া হলো আমাৰ কথা নাই আমি এই স্কুলখনৰ কি জানিব লাগিব ডাইচ কোডটো জানিব লাগিব ইউডাইচ কোড নাজানিলো আমাৰ প্ৰবলেম নাই আমি ডিস্ট্ৰিক্ট ব্লক আৰু স্কুলৰ নামটো জানিব লাগিব অৰ্থাৎ ইয়াত যদি আমি ডাইচ কোডটো মাৰি দিও ধৰিলো আমি এখন স্কুলৰ ডাইচ কোড মাৰি দিছো
ইয়াতে দেখিছে ইয়াতে আপোনালোকৰ পেন নাম্বাৰ আৰু পেন নাম্বাৰ ডিটেইল আৰু বাকি ডিটেইলছখিনি আহি গৈছে জাস্ট ডেট অফ বাৰ্থটো নাই আপুনি ইয়াৰ এইফালে একেবাৰে দি ইম্পৰ্টত যাব লাগিব ইম্পৰ্টত গ'লে আপোনালোকে বেলেগ এটা ষ্টুডেণ্ট ইম্পৰ্টত গ'লে আপোনালোকে দেখিছে ইম্পৰ্ট কৰি দিলে এইটো পেন নাম্বাৰটো অটোমেটিকলি আহি গ'ল ইয়াৰ আগৰ যিটো পেজ আছিলে তালৈ যোৱা নিচিনা হৈ যায় ইয়াত ডেট অফ বাৰ্থটো আমি ভৰাব লাগিব ডেট অফ বাৰ্থটো মাৰি গো কৰি দিলে সেই গোটেই ষ্টুডেণ্টৰ ডিটেইলছখিনি আহি যাব ডিটেইলছখিনি অহাৰ পাছত আমি কোন ক্লাছলৈ আহিব কোন সেকশনলৈ আহিব আৰু কোন তাৰিখে লৈছিলে ডেট অফ এডমিশন সেই তথ্যখিনি অন্তৰ্ভুক্ত কৰি দিলে আমি ষ্টুডেণ্টটো ইয়ালৈ লৈ আহিব পাৰিম অৰ্থাৎ ইয়াৰ আগৰ পেজটোত যেনেকৈ আছিলে সেই তেনেদৰে আমি আনিব পাৰিম ঠিক তেনেদৰে আমি যদি ডাইচ কোড নাজানো তেতিয়াহ'লে আমি ইয়াত ষ্টেটৰ নাম সিলেক্ট কৰিলোঁ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিলোঁ শিৱসাগৰ ব্লক সিলেক্ট কৰিলোঁ আমগুৰিয়ে ধৰি ল'লোঁ এই যিকোনো এখন স্কুলৰ যিকোনোখন স্কুলৰ পৰা যদি আহিছে এইখনৰ পৰা আহিছে যেনে এইখন ধৰি ল'লোঁ এই বিদ্যালয়খন অৱশ্যে নাই এতিয়া এখন লওঁ ফুল পেন এইখন লৈ লওঁ চাৰ্চ কৰি দিলোঁ এইকেইটা দেখিছেনে এইখিনি অৰ্থাৎ ড্ৰপ বক্সত দেখাই দিছে অৰ্থাৎ এইখিনিকো আমি ইম্পৰ্ট কৰিবলৈ হ'লে এই ইম্পৰ্টত ক্লিক কৰি দিলে আহি যাব ইয়াতে আমি ডেট অফ বাৰ্থটো ভৰাই গো কৰি দিলে এই ফাৰ্ষ্ট যিটো পেজ অৰ্থাৎ গোটেই ষ্টুডেণ্টৰ ডিটেইলছখিনি ওলাই যাব মাক বাপেকৰ নাম আধাৰৰ লাষ্ট 4টা ডিজিট সেইখিনি ওলাই যাব ডেট অফ বাৰ্থ ওলাই যাব গোটেইখিনি কৰি একেবাৰে লাষ্টৰ ফালে আমি যেটো অপচন থাকিব ইম্পৰ্টটো সেই ইম্পৰ্টটো আমি ইউজ কৰি দিব লাগিব তো তেনেদৰে আমি ষ্টুডেণ্টখিনিক অন্য স্কুলৰ পৰা ষ্টুডেণ্টখিনিক এই বিদ্যালয়লৈ ইম্পৰ্ট কৰিব পাৰিম ইম্পৰ্ট কৰাৰ পাছত আপোনালোকৰ আৰু এটা কাম থাকিব সেই কামটো অৱশ্যে এতিয়ালৈকে এক্টিভ হোৱা নাই মই তথাপিও আপোনালোকক দেখাই দিব বিচাৰিছোঁ দুটা কাম থাকিব যে প্ৰথম ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট এড কৰিব লাগিব এটা আপোনালোকে জানে বাকি ক্লাছত হয়তো ষ্টুডেণ্ট এড কৰিবলৈ অপচন নিদিব ডাইৰেক্ট এন্ট্ৰি কৰিবলৈ আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব ইম্পৰ্ট কৰিব লাগিব আৰু কৰাৰ পাছত আৰু এটা কাম আহিব আপোনালোকৰ প্ৰফাইল আপডেটটো ষ্টুডেণ্টৰ প্ৰফাইল আপডেট কেনেকৈ কৰিব এই ষ্টুডেণ্টৰ এই যে দেখিছে নট ষ্টাৰ্টেড দেখাই আছে জিপি ইপি এফপি তো এই বস্তুকেইটা আপডেট কৰিব লাগিব জিপি মানে হ'ল জেনাৰেল প্ৰফাইল এনৰলমেণ্ট প্ৰফাইল এণ্ড ফেচিলিটি প্ৰফাইল আৰু ষ্টুডেণ্ট এই গোটেইখিনি আপুনি এবাৰ চেক কৰি কিবা শুদ্ধ কৰিব লাগিলে শুদ্ধ কৰিব নেক্সট কৰিব ইয়াতো তেনেকৈ শুদ্ধ কৰিব লগা থাকিলে শুদ্ধ কৰিব লাগিব নেক্সট কৰিলে আৰু ইয়াতে আপোনাৰ যোৱা বছৰ কি কি ফেচিলিটি পাইছিলে এইখিনি কৰি হাইট আৰু ৱেইটটো আপোনালোকে চেঞ্জ কৰিব লাগিব চেঞ্জ কৰি নেক্সট কৰিব নেক্সট কৰাৰ পাছত একেবাৰে লাষ্টত সেভ দ্য ডাটা তেনেদৰে এটা অপচন আহিব এইটো এতিয়ালৈকে অহা নাই উপলব্ধ হোৱা নাই সেইটো আপোনালোকে কৰি দিব লাগিব এই প্ৰচেছটোত আপোনালোকে এই ষ্টুডেণ্টখিনিৰ গোটেই প্ৰফাইল প্ৰতিটো ষ্টুডেণ্টৰ প্ৰফাইলখিনি আপডেট কৰিব লাগিব এই কামটো আহিব লাহে ধীৰে প্ৰথম কামটো আমাৰ প্ৰগ্ৰেছন মডুল আপডেট কৰিব দিছে প্ৰগ্ৰেছন এক্টিভিটি ফাইনেলাইজ হোৱাৰ পাছত আমাৰ ইম্পৰ্ট মডুল এক্টিভ হ'ব ইম্পৰ্ট মডুল এক্টিভ হোৱাৰ পাছত ইম্পৰ্ট কৰাৰ পাছতে আমি এই ষ্টুডেণ্টখিনি জিপিপি প্ৰফাইল আমি আপডেট কৰিব পাৰিম গতিকে এই গোটেই কামটো এটা প্ৰচেছত কৰিব লাগিব আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হ'ব ইম্পৰ্ট কৰাৰ ক্ষেত্ৰতো আৰু ষ্টুডেণ্টৰ প্ৰফাইল আপডেট কৰাৰ ক্ষেত্ৰতো ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ যদি ভাল পাইছে লাইক কৰি দিব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাবে যে এই ভিডিঅ'টো উপযোগী হৈছে তেতিয়াহ'লে আপোনালোকৰ শিক্ষক বন্ধুসকলৰ লগত মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ জনাইছোঁ